কি কৈছানো তুমি? আমাৰ আজি বাপেকে পুতেকে ৰাতিপুৱাই কামত লাগিছে। আজি ভিডিঅ'টো অকমান জলদি আহিছে, সৰি। বেবি দুখ পাবা। কি খেতি কৰিবা? কি খেতি কৰিবা ইয়াত? বেবি ইয়াত কি খেতি কৰিবা? যদি আপুনি কুৰমা চাই ভাল পাইছে আমাৰ ভিডিঅ' লাইক কৰিব দেই গাইছ। ইয়াত ৰুম শাক-পাচলি ৰুবা, ৱাটাৰমেলন ৰুম, আৰু কল ৰুম, লগতে সব ৰুম। গোটেই শাক-পাচলিবোৰকে আজি খতম কৰি পেলাইছো। হ'ব। আজিলৈ ইমানেই। যদি ভিডিঅ' চাই ভাল পাইছে কমেণ্টত কৈ দিব যদি ভিডিঅ'টো আৰু এইখিনি কচু কিবা লাগিব মোক চিঞৰিব দেই। এইখিনি এতিয়া কাটিম মই গধূলি সাজৰ কাৰণে। কচু যোৱা। কিবা লাগিলে মোক এক্সট্ৰা মাৰি দিব, 2 মিনিটত পাই যামহি। হ'ব। কচু কাটিবলৈ আহিছোঁ আৰু কচুখিনি কাটি লওঁ। শুনিছে নাই? এইটো কচুৰ লগত খাবলৈ ভাল হ'ব। সুবিধা বুজি কাম কৰিছে সি। কোৰ মাৰি দিয়াৰ কাৰণে গোটেই পোকখিনি ওলাইছে ন, সেই পোকখিনি খাইছে। ভাল হৈছে। সেইটো কাৰণে কেমেৰামেনে হৈ থাকিব লাগিব। এইবিলাক কচু কয়, বুজি পালে? এইবিলাক খালে মানে ভিটামিন বাঢ়ে। সেইকাৰণে আমি কচু খাওঁ। আপুনিও খাব দেই গাইছ। মায়ে আজি কচু ছিঙি আছে। মায়ে কিন্তু এটা কথা বেয়া ভাবে দেই, কি মই ভিডিঅ'টো বনাওঁতে এনেই কথা কৈ থাকোঁ, কিন্তু মইতো সঁচাই কথা কৈ থাকোঁ। এই কচু থকা ঠাইডোখৰ অলপ দ হয়, সেইটো কাৰণে দেউতাই আজি মাটি পেলাব আৰু মই গোটেই কচুখিনি উঠাই থৈ দিছোঁ। কচু চব্জি মোৰ খুবেই প্ৰিয়, যি কৰি হ'লেও খাই ভাল পাওঁ। লগতে আমাৰ বায়ে কচুৰ খুব টেষ্টি চব্জি বনায়, মাছৰ লগত বনাব। আৰু আপোনালোককো এনেই অকণমান দেখাই দিলোঁ আৰু। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰি যাব। খৰধৰকৈ আহি যে কোচত উঠি ল'লি কি হ'ল? দাদা আকৌ আছোন ধুনু, আকৌ আহোন। অকণমান থিয় ডঙা দিছে নহয়, অকলে দৰ্জাখনৰ এইটো ধৰিবলৈ বুলিয়ে তাই অকণমান থিয় ডঙা দিয়ে আৰু। কি হ'ল? এইপিনে চা। ইমান ঘূৰি চাব নালাগে, এইফালে চাব পাৰিম। টানিব নোৱাৰ তই পোৱালি। পোৱালি এইটো কোন লাগ? ইমান গালি। মই দাদাক মাতি লৈ লওঁ নে কোচত? এইটো কোন? মোৰ মানে একো কাম নাই, অকল ল'ৰা চাব লাগে আৰু। ইমান আৰাম এজনীক চোৱা। তই আহিলি নে? তই ক'লৈ গৈছ? তই পঢ়চোন বাৰু, তই পঢ়, কেনেবাকৈ পঢ়। তোক মই আৰু দিম তাৰ ওপৰতে, পঢ়াৰ ওপৰতে। শুনা, ডাঙৰ পৰা মাছ মাৰি আছে, এইটো মুহা দাঙিছে। আমি আজি মাছ খাবলৈ পাম। মই মাছ খাবলৈ নেপাওঁ। আমাৰ কান্দুৰিয়ে মই চাই আছোঁ, এজনীৰ লগত অকল মোৰ গৰম উঠি গৈছে।
Hello guys, hello guys. কিন্তু আমাৰ হেল্ল' গাইছ Bye bye. লগ পাই আছোঁ অলপ পাছত আমাৰ চব্জি ৰেডি হৈ গ'ল এতিয়া গৰম ভাতৰ লগত সানি সানি খাব লাগে আৰু আপোনালোকে এনেকৈ খায়নে জনাব দেই চামুচখন উল্টাকৈ লৈছা বেবী সেইখন হাতে খোৱালে তোমাৰ উল্টা হ'ব নহয় ভালকৈ বহি লৈ ভণ্টি খুৱাই থাকা অঁ ভণ্টি তুমি খোৱালে খাই আমি খোৱালে নাখাই দেখিছা ওচৰলৈ আহা আমাৰ ককাইক ভনীয়েক দুটা মৰমো অনো কেতিয়াবা মোৰে হিংসা লাগে অতুলে এনেকুৱা দাদা এটা মোকো লাগিছিলে বেবী চামুচখনে অকণমান উঠাই লৈ যাচোন ভণ্টি গালত লাগিলে উঠাই লৈ যা ইয়াত নহয় দিয়া ভণ্টি আনি দিব বমাই এবাৰ ভালকৈ খোৱা জাহান এবিনা হা শুন আমাৰ চাফাই মন্ত্ৰী আমাৰ চাফাই মন্ত্ৰী কামত লাগিছে অঁ জীয়েকে আঙুলি দেখাইছে দেখুৱাই দে অঁ ভালকৈ কৰিবলৈ কৈছে অঁ ভালকৈ হা চাফাই মন্ত্ৰী আমাৰ এনে চাফ চিকুণ মানুহ আমাৰ ঘৰৰ চাফ চিকুণ মানুহজনী আৰু নুশুনো হয়নে মাৰৰ কাৰণে মোৰ ইউটিউবটো চলে যদি আৰু শুনো অকণমান কাম বন কৰা দেখুৱাই দিম বোলো নহ'লেতো আমাৰ চোৱা মানুহেই নাই হয়নে হয়নে শুনা হায়া হায়া বোৱাৰী পাৰিছা পাৰিবলৈ